ৰাতি কেইটা বজাত যদি চোৰে আমাৰ ৰায়াং মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তলা ভাঙি পেলাই 3টা বেটেৰী আৰু জল জীৱন মিছনৰ আমাৰ কিবা আছিলে এই বেটেৰী মটৰ আছিলে মটৰটো লৈ গ'ল ই ক্লাছৰ সেই 3টা বেটেৰী লৈ গৈছে আৰু কিমান বস্তু লৈ গৈছে এতিয়ালৈকে আমি ইমান অৱগত নহওঁ এতিয়ালৈকে আমি বৰ্তমান ইমানে চুৰ হোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু ভৱিষ্যতে ওলাবও পাৰে তথাপিতো আপোনালোকক নিউজ লাইভক এনকি নিউজ টিভি নিউজ লাইভক এইটোৱে আজি মই জনাইছোঁ আমি এতিয়ালৈকে আৰক্ষী প্ৰশাসনৰ ওচৰলৈ যোৱা নাই এতিয়া আমি আৰক্ষী প্ৰশাসনৰ ওচৰত যাম বুলি আশা ৰাখিছোঁ কথাটো মই আজি ৰাতিপুৱাকৈ মানে ইয়াতে গাঁৱৰে এখন সভা আছিলে সম্বৰ্ধনা সমিতি ক্লাছ 10 আৰু 12 পাছ কৰাবিলাকক সম্বৰ্ধনা জনাব বেজ দুখনমান ওলাই যায় বুলি মোক ক'লে তাতে মই চাবিখন লৈ আহিলোঁ আহি দৰ্জাখন চাইছোঁ অলপ খোলা আছে তাই কি হ'ল বুলি চাইছোঁ ভিতৰত পানী আছে মানে মটৰ পাইপৰ পৰা খোলা পানীটো তাত জাম হৈ আছে তাৰপৰা মই চালোঁ যে বেটেৰীটো নাই আকৌ মই মোবাইলো নানাছিলোঁ চুইচৰ ছাৰক ফোন কৰিবলৈ মই গ'লোঁ ওচৰতে ঘৰৰ মানুহ এজনক মাতি চাব দিলোঁ তাৰপিছত আপোনাৰ মোবাইলটো দিয়ক চাৰিজনক ফোন কৰি ল'ম বুলি চাইছোঁ বেটেৰী চেটেৰী নাই একো নাই মই মানে মনটো মানে কেনেকুৱা হৈ গ'ল মানে নিজে ক'ব নোৱাৰিলোঁ মানে কেনেকৈ চুৰ কৰি মই আজি ৰাতিপুৱা 8মান বাজিছে আৰু 8টামান বাজিছিলে আৰু হয় আপুনি প্ৰথম দেখি আপুনি কাক ফোন কৰিলে মই ছাৰক ফোন কৰিলোঁ আমাৰ প্ৰধান ছাৰক ফোন কৰিলোঁ সন্দেহ কৰিছে নেকি সন্দেহ এতিয়ালৈ মোৰ কাকো কৰা নাই বাৰু এতিয়া কি কি হৈছে আপোনাৰ মতে আমাৰ বেটেৰী 3টা ই ক্লাছৰ তাৰপৰা জল জীৱন মিছনৰ পৰা দিছিলে কিবা মটৰ কেবুলবিলাকো চব লৈ গ'ল কেবুলো নাই মটৰ ই ক্লাছৰ কেবুল আৰু মটৰৰ কেবুল চব লৈ গ'ল আপোনালোকৰ নিশা পহৰা কোনে দিয়ে আমাৰ ইয়াত এনেকুৱা ব্যৱস্থা এতিয়া নাই মানে দিয়া নাই গভৰ্ণমেণ্টৰ পৰা দিয়া নাই আমাৰ এনেকুৱা